কাৰ্বি আংলং বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়নৰ উদ্যোগত মে দিৱস উদযাপন মুখ্য অতিথি হিচাপে ভাগ লয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপি চৰকাৰৰ সবকা সাথ সবকা বিকাশৰ নগ্ন ৰূপ পৰিষদীয় ৯ নং আমৰেং সমষ্টিৰ অন্তৰ্গত জিৰিকিনডেং মখিম পথ মেৰামতি কৰিছে 10টা মহিলা আত্মসহায়ক গোটে জিলা সাহিত্য সভা আৰু ডিফু সাহিত্য সভাৰ সৌজন্যত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা দেৱানন্দ বৰুৱাৰ স্মৃতি দিৱস উদযাপন দুগৰাকী ভাষা তত্ত্ববিদক আনুষ্ঠানিক সম্বৰ্ধনা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে আন্তৰ্জাতিক মে দিৱস উপলক্ষে ডিপো জয়সিং দলৈ স্মৃতি প্ৰেক্ষাগৃহত উলহ মালহেৰে উদযাপন কৰা হয় আন্তৰ্জাতিক মে দিৱস অল কাৰ্বি আংলং বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়নৰ উদ্যোগত উদযাপিত দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত ৰাজহুৱা সভাত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে ভাগ লয় পুৱা ডিফু চহৰৰ মাজেৰে বিৰাট গণসমদলেৰে আজিৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় সমদলৰ অন্তত অল কাৰ্বি আংলং বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যনৰ সভাপতি সৎগুৰু ৰংপীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আমন্ত্ৰিত অতিথি হিচাপে অধ্যক্ষ হৰেণ সিং বে কাৰ্যবাহী সদস্য ৰতন তেৰণ পৰিষদৰ সদস্য ক্ৰমে ৰিচাৰ্ড টকবি প্ৰভাত চন্দ্ৰকে ধৰি জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আজি যিমানখিনি ছাত্ৰ ইঞ্জিনিয়াৰে হওক চিফ ইঞ্জিনিয়াৰে হওক চৰকাৰী ইঞ্জিনিয়াৰ হওক বা কৃষি ইঞ্জিনিয়াৰে হওক তেওঁলোকৰ থিয়ৰী কাগজ কলম তেওঁলোকৰ কিন্তু চিমেণ্টেৰে বনাই দিয়ে কিন্তু যিটো আচল কাম কৰাটো আপোনালোকে কাম কৰে হয় নহয় আজি উল্লেখ্য সভাত প্ৰায় 5 শতাধিক বিভিন্ন কৰ্ম তথা নিৰ্মাণ আদিৰ সৈতে জড়িত ব্যক্তিসকলে অংশ লয় অৰুণ লেকথেৰ ৰিপৰ্ট কাৰ্ড নিউজ হয় বিজেপি চৰকাৰৰ সবকা সাথ সবকা বিকাশৰ নগ্ন ৰূপ কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ 9 নং আমৰেং সমষ্টিৰ জিৰিকিনডেং মখিম পথ মেৰামতি কৰিছে অঞ্চলটোৰ 10টা মহিলা আত্মসহায়ক গোটে কাৰ্বি আংলঙৰ দৰে জিলাত য'ত স্বশাসনৰ কৰ্তৃত্ব আছে ৰাস্তা ঘাট উন্নয়নত চৰকাৰে নিজৰ সদিচ্ছাৰে কাৰ্য ৰূপায়িত কৰিব পাৰে এনে জিলাৰ ভিতৰুৱা অঞ্চলৰ ৰূপ দেখিলে আপুনি হয়তো ভাবিবলৈ বাধ্য হ'ব যে এইখন দেখোন দাপৰ যুগত পাণ্ডৱ বিবৰ্জিত অঞ্চলহে ইয়াৰ ৰাস্তা ঘাটৰ অৱস্থা চাবলৈ নাহে কোনো ৰজাঘৰীয়া হেহে পৰমুখা পেখি নহয় মহিলাসকলে কঁকালত টঙালি বান্ধি নিজে বনোৱা আৰু নিজে ৰজা হৈ মেৰামতি কৰি আছে ৰাস্তা ঘাট ক'ত হৈ আছে এনে মেৰামতি কাৰ্য জানিবলৈ চাওঁ আহক আমাৰ কাৰ্ড নিউজৰ সাংবাদিক বীৰেন ইংঘিৰ এই প্ৰতিবেদন চাওক এই দৃশ্য হৈছে পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত পৰিষদীয় 9 নং আমৰেং সমষ্টিৰ চৰকাৰীভাৱে চূড়ান্ত বঞ্চিত অৱহেলিত এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত গাঁৱৰ মহিলাসকলে মেৰামতি কৰিছে গড়কাপ্তানি পথ হয় 15 বছৰৰ বিশ্বাস 15 বছৰৰ বিকাশৰ শ্লোগান দিয়া কংগ্ৰেছ চৰকাৰৰ আমোলতো চূড়ান্ত বঞ্চিত আৰু অৱহেলিত হৈ ৰৈছিল পৰিষদৰ 9 নং আমৰেং সমষ্টিৰ মখিম গাঁৱৰ গয়া ৰাইজৰ এইদৰে সবকা সাথ সবকা বিকাশৰ শ্লোগান দি যোৱা 2-3 বছৰ ধৰি দিল্লী দিছপুৰ দখল কৰাৰ লগতে কাৰ্বি সাহিত্য শাসিত পৰিষদতো তুলিৰাম ৰংহাঙৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱা আজি প্ৰায় এবছৰ হ'বলৈ গৈ আছে তাৰ পিছতো উন্নয়নৰ মুখ সমলিয়ে দেখা নাই জিৰিকিনডেঙৰ মখিম গাঁৱৰ ৰাইজে বছৰ ধৰি বঞ্চিত অৱহেলিত আৰু এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত উক্ত মখিম গাঁৱত অৱস্থিত 10টা মহিলা গোটৰ 110 গৰাকী সদস্যসকলে কঁকালত টঙালি বান্ধি পথ মেৰামতিত হাতে কামে লাগি গৈছে
এয়া পুৱাৰে পৰা কিনকিনীয়া বৰষুণৰ বাবে প্ৰতিকূল বতৰতো এক প্ৰকাৰ প্ৰত্যাহ্বান জনায় আনকি অন্তঃসত্ত্বা মহিলাসকলে ধৰি 70 বছৰ অৰ্ধত বৃদ্ধাসকলেও হাতে হাতে কোৰ লৈ পথ নিৰ্মাণ তথা মেৰামতিৰ কামত আত্মনিয়োগ কৰিছে হয় এই দৃশ্য এখন ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত যি চৰকাৰে বেটি বাঁচাও বেটি পঢ়াও শ্লোগানেৰে সমাজৰ আন্তঃগাঁথনিক আমূল পৰিৱৰ্তনৰ কথা কোৱাৰ লগতে মহিলাৰ প্ৰতি সন্মান আৰু সুৰক্ষা প্ৰদানৰ কথা কোৱা বিজেপি শাসন অব্যাহত থকা এখন মুলুকৰ সেইখন মহান ভাৰতবৰ্ষৰে অসমৰ দৰে এখন বৃহৎ ৰাজ্যৰ অন্তৰ্গত এখন স্বায়ত্তশাসিত জিলাত বসবাস কৰা মহিলাসকলৰ এই গতি চৰকাৰৰ গড়কাপ্তানী নামৰ বিয়াগুম বিভাগ এটা থাকোতে অন্তঃসত্ত্বা মহিলা আৰু সত্তৰুদ্ধ মহিলাসকলেও পথ মেৰামতিৰ দৰে কঠিন কামত আত্মনিয়োগ কৰিবলগীয়া হৈছে কিমাধি কম তথাপি কেৱল আগন্তুক সংসদীয় কিমাধি কম তথাপি কেৱল আগন্তুক সংসদীয় নিৰ্বাচনৰ উপলক্ষে আগন্তুক সংসদীয় নিৰ্বাচনৰ উপলক্ষে এবাৰৰ বাবে স্বাৰ্থত নহয় নিজৰ প্ৰজাৰ তথা সৰ্বসাধাৰণ জনতাৰ দুখৰ অৱস্থা লাঘৱ কৰিবলৈ তথাপি কেৱল আগন্তুক সংসদীয় নিৰ্বাচনৰ উপলক্ষে ভোটৰ স্বাৰ্থত নহয় গড়কাপ্তানী বিভাগৰ জৰিয়তে এবাৰৰ বাৰিষাৰ আগে আগে নিজৰ মেৰামতিৰ ব্যৱস্থা কৰিবনে জনতাৰ দুখৰ অৱস্থা খেলনিৰ পৰা বিলে আগবাঢ়িবনে তুলিৰাম ৰখাক নেতৃত্বাধীন বিজেপি চৰকাৰ সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু ডিফু সাহিত্য সভাৰ সৌজন্যত অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা দেৱানন্দ বৰুৱা স্মৃতি দিৱস 1 মেত লৰুলাংস্থিত ৰাংচিনা ভৱনত অনুষ্ঠিত হৈ যায় ডিফু সাহিত্য সভাৰ সম্পাদক ব্ৰহ্মানন্দ ৰাজবংশীৰ উদ্দেশ্যে ব্যাখ্যা আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক অতুল বৰুৱাই আধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা দেৱানন্দ বৰুৱাৰ স্মৃতি দিৱস উদযাপন কৰে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি নৰেন হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত ডিফুৰ দুইগৰাকী ভাষাতত্ত্ববিদ ক্ৰমে পদ্মশ্ৰী ৰংবং তেৰাং আৰু লুনচে টিমুঙক অসম সাহিত্য সভাৰ পৰা আড়ম্বৰপূৰ্ণভাৱে সম্বৰ্ধনা জনোৱা হয় সম্বৰ্ধনা অনুষ্ঠানত পদ্মশ্ৰী ৰংবং তেৰাঙে সংক্ষেপতে ভাষা ওজা হেমচন্দ্ৰ বৰুৱা জীৱন তথা সাহিত্য কীৰ্তিৰ ওপৰত সাৰুৱা ভাষণ আগবঢ়ায় বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ লুনচে টিমুঙেও অসম সাহিত্য সভাৰ পৰা এই সন্মান যচাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি ভাষাৰ ওজাগৰাকীৰ ওপৰত ভাষণ আগবঢ়ায় স্মৃতি দিৱস উদযাপন তথা সম্বৰ্ধনা অনুষ্ঠানৰ মাজে মাজে কণ কণ শিশু শিল্পী দুগৰাকীয়ে সুন্দৰ কণ্ঠৰে জ্যোতি সংগীত পৰিৱেশন কৰি উপস্থিত আটাইৰে মন আপ্লুত কৰে আনহাতে এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি শিশুসকলৰ মাজত ডিফু সাহিত্য সভাই চিত্ৰলিপি প্ৰতিযোগিতা বিজয়ী হোৱা 3 গৰাকী শিশুক পুৰস্কৃত কৰে উল্লেখ্য অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা আঞ্চলিক ভাষা গৱেষণা আহ্বায়ক দেবেন কাকতি অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদিকা মঞ্জু হাজৰিকা ডিফু সাহিত্যিক সভা সভাপতি উদ্ধৱ মহন্ত উপসভাপতি ৰাম অৱতাৰ স্বামী ডিফু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত সেন জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পাৰি ৰংপি প্ৰমুখ বিশিষ্ট ব্যক্তিসকলৰ লগতে জিলাখনৰ বিভিন্ন কোণৰ পৰা অহা বিশিষ্ট সাহিত্যিক তথা ডিফু সাহিত্য সভাৰ বিভিন্ন বিষয় বা উপস্থিত থাকে বৰ্ণাঢ্য তথা পৰম্পৰাগত ৰীতি নীতিৰে লৰুলাংছ বেগাঁৱত নতুন গাঁওবুঢ়াক স্থলাভিষিক্ত কৰা হয় দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত বিভিন্ন অঞ্চলৰ পৰা যোগদান কৰা গাঁওবুঢ়াসকলকো এই অনুষ্ঠানত জনোৱা হয় উষ্ম সম্বৰ্ধনা কাৰ্বি পৰম্পৰা মতে ৰং আচাৰ অৰ্থাৎ গাঁওবুঢ়া বাপ অতিকৈ গুৰুত্বপূৰ্ণ পদবী ক'ব পাৰি কাৰ্বি চিৰপ্ৰচলিত আইনৰ প্ৰথমটো চিৰি হৈছে গাঁওবুঢ়াৰ দৰবাৰ হেহে এই পদবীৰ বাবে বিভিন্ন দৃষ্টিকোণৰ পৰা উপযুক্ত বুলি পৰিগণিত ব্যক্তিকহে এনে পদবী অৰ্পণ কৰা হয়
লংৰুং বে গাঁৱত উলহ মালহেৰে আৰু সম্পূৰ্ণ ৰীতি নীতি সম্পন্ন কৰি হাৰলংবি বেগ আজি লংৰুং বে গাঁৱৰ গাঁওবুঢ়া পদত স্থলাভিষিক্ত কৰা হয় উল্লেখ্য যে এই অনুষ্ঠানত অঞ্চলৰ লগতে জিলাখনৰ কেইবা ঠাইৰ পৰা গাঁওবুঢ়া তথা বিশিষ্ট ব্যক্তিসকল আহি যোগদান কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Turkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge. For reservation contact 9957381813 or 8638462619 or 8812998125. Kanch Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এটি আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু হাওৰাঘাট আঞ্চলিক সমিতিৰ সহযোগত হাওৰাঘাট শংকৰ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হয় বহাগৰ এনিশা শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান পুৱা বিহু ধ্বজা উত্তোলনেৰে এই দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভানেত্ৰী কল্পনা বৰাই পৰৱৰ্তী সময়ত বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ লগতে বিহু বৰি প্ৰতিযোগিতা আয়োজন কৰা হয় আনহাতে সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আয়োজন কৰা হয় এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ সমাজৰ বিভিন্ন দিশত অৰিহণা নজন বিশিষ্ট ব্যক্তি আৰু সংগঠনক সম্বৰ্ধনা জনোৱা হয় সম্বৰ্ধিত ব্যক্তিসকল ক্ৰমে কৃতি শিক্ষক সমাজ সংগঠক তিলকান্ত ফুকন লোক সংস্কৃতিৰ সাধক বনমালী বৰা সাংবাদিক ৰূপক দাস ক্ৰীড়া সংগঠক দীপক বৰদলৈ কৃষক গংগাধৰ বসুমতাৰী সাফাই কৰ্মী সুৰেশ মাল্লক অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী পুষ্পেন্দ্ৰ জহৰিছা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলিবল পৰিচালক ৰণদীপ ফুকন বিহু সম্ৰাজ্ঞী জাগৃতি সন্দিকৈ আৰু হাওৰাঘাটৰ অন্যতম সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপকো সমাজৰ বিভিন্ন দিশত আগবঢ়োৱা সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয় এই সম্বৰ্ধনা অনুষ্ঠানত কাৰ্বি ছাত্ৰ সন্থা ডিমাচা ছাত্ৰ সন্থা ৰেংমা ছাত্ৰ সন্থা কুকি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট কাট নিউজ
লাংহিনৰ জাইপঙৰ লখনবে গাঁৱৰ 114 বৰ্ষীয়ান ককাক বৰ্ষীয়ান বৃদ্ধ বুলি ক'লে হয়তো ভুল কৰা হ'ব কাৰণ ককাজনে এতিয়াও গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ লাখুটিৰ সহায়ত টকটকাই ঘূৰি ফুৰিব পাৰে বৃদ্ধ যদিও ডেকা শক্তি এতিয়াও অটুট আছে নজৰত কিছু ধোৱা কোৱা লাগিলেও কাণ চিন্তা শক্তি এতিয়াও ঠিকে আছে ক'ত আছে এই ককাজন চাহক এই ৰিপৰ্ট হয় জাইপঙৰ লখনবে গাঁৱৰ এইজন ককাৰ নাম খৰসিং বে চলিত 2018-26 জানুৱাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা সম্বৰ্ধনা তালিকাভুক্ত নহল এইজন ককা স্বাভাৱিকতে আজি তাৰিখৰ স্বাস্থ্য সম্বন্ধীয় বিষয়ত সৰহ সংখ্যক মানুহ বহু সচেতন তৎসত্ত্বেও 60-70 বছৰ বয়সত উচ্চ ৰক্তচাপজনিত ৰোগ আৰু মধুমেহ ৰোগত ভোগা দেখিবলৈ পোৱা যায় কিন্তু এগৰাকী বয়সী ব্যক্তিৰ ক্ষেত্ৰত ব্যতিক্ৰম তেওঁ এনে কোনো ৰোগ নাই কাণ ভালদৰে শুনে কথা ভালদৰে ক'ব পাৰে সুস্থভাৱে চিন্তা কৰিব পাৰে আৰু গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ টকটকাই ঘূৰিব পাৰে নালি আটা কোন ঘাস 114 নি নালি গে পিয়া হে মিগা পিয়া আকরি ঘা बे खरसिं बे मैं चार पा मेग lang manang le चार ओ एलो लु ham nu bang ke nu bang long kicu kijun ke pakka lang ma aso ke pakka lang bo ablu lang ke dam bang ke sabso tetora chat dulu bo apum krang se dam bo কিছু কমজোৰ হৈছে যদি দৃষ্টিশক্তিৰ বৃদ্ধ অৰ্থাৎ জ্যেষ্ঠ নাগৰিক হিচাপে পাবলগীয়া চৰকাৰী সাহায্যৰ পৰা এতিয়াও বঞ্চিত বয়সীয়া ব্যক্তিগৰাকী চৰকাৰ কিছু সহানুভূতিৰ প্ৰাৰ্থী অলপ মৰম অলপ সহানুভূতি আৰু চৰকাৰীভাৱে কিছু সাহায্য পালে বয়সীয়া ব্যক্তিগৰাকী শেষ জীৱন কিছু সচল আৰু আৰামেৰে কটাব পাৰিব পৰিবহণ জিলা প্ৰশাসন তথা স্বাস্থ্য চৰকাৰী পৰিবহণ জিলা প্ৰশাসন তথা স্থানীয় চৰকাৰৰ দৃষ্টি এই বয়সীয়া ব্যক্তিগৰাকীৰ ওপৰত মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ বুকাজানৰ হাঞ্জাংলাংছো কঠালগুৰি দেওবাৰে হাঞ্জাংলাংছো এলপি স্কুলত আদিবাসী সংস্কৃতি সমাজ গঠন কৰা হয় আদিবাসী সংস্কৃতি সংৰক্ষণ বিকাশ তথা প্ৰচাৰ আৰু বিশ্ব দৰবাৰত উচ্চ আসন আৰোহণ কৰাৰ স্বাৰ্থত গঠন কৰা হয় এই সংস্কৃতি সমাজ এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে জুৱেল মালাৰ প্ৰসাদ নাগবংশীৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাত বহু গণ্যমান্য ব্যক্তিৰ উপস্থিত জুৱেল মালাৰ সভাপতি মনোজ মহাত্তত আৰু ৰবীন খাকক উপসভাপতি প্ৰসাদ নাগবংশীৰ সম্পাদক মহেশ্বৰ কৰ্মকাৰক পিত্ৰ সম্পাদক দৰসিং উৰাঙত সাংস্কৃতিক সম্পাদক হিচাপে লৈ জনীয় বিষয়া তথা সদস্যৰে আদিবাসী সাংস্কৃতিক সমাজ গঠন কৰা হয় বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ